গোটেই অসমবাসীকে নমস্কাৰ জনাইছো আৰু আজি আমি কথা পাতিম তামিলনাডুৰ পৰা মানুহবোৰ যিমানবোৰ মানে বাহিৰৰ ৰাজ্যৰ পৰা আহি ইয়াত কৰ্মৰত হৈ আছে তেখেতসকল আজি কেলে পলাবলগীয়া বাধ্য হৈ গৈছে তামিলনাডুৰ পৰা। আজি কিছুদিন আগৰ কথা মানে তিৰুপুৰ বুলি এঠাই মানে ঠাই এখন আছে, তাত মানে কিছুমান তামিল লোক আৰু হিন্দী লোক একেলগ হৈ এটা কোম্পানীত মানে ষ্ট্ৰাইক কৰিছিলে। মানে 12 ঘণ্টা কাম কৰিলে 1000 টকা দিব লাগিব বুলি। কিন্তু হঠাৎ কি হলে বাহিৰৰ পৰা যিখিনি মানুহ ইয়াত আহি আছে তেখেতসকলে জানিব পোৱা মতে 800 টকাতে কাম কৰিম বুলি কোম্পানীৰ ভিতৰত সোমাই গৈ কাম কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত যিসকল ইয়াৰ স্থায়ী বাসিন্দা বা তামিল লোকসকল তেওঁলোক সিহঁতৰ ওপৰত অলপ মানে খঙাখঙি এনেকুৱা হৈছিলে। তাৰপিছত চাগে এনে অলপ মাৰধৰো হৈছিলে। তাৰ পিছৰে পৰা মানে কিছুমান লোকে কি কৰিছে, এনেকুৱা মাৰা কটা ভিডিঅ' কিছুমান মানে আমাৰ ছ'চিয়েল মিডিয়াত আপলোড কৰি দিছিলে। দিয়াৰ পাছত সেইবোৰ ভিডিঅ' মানে সঁচা নে মিছা এতিয়ালৈকে মানে কোনো ক'ব নাই পৰা। কিন্তু ইমানকৈ যে ভাইৰেল হৈছে, গোটেই আমাৰ ভাৰতবৰ্ষতে ভিডিঅ'বোৰ ভাইৰেল হৈ পৰিছে। আৰু ভাইৰেল হোৱাৰ পিছত আপোনালোকে জানে আজিকালি মোবাইলৰ যুগ, হাতে হাতে মোবাইল, আৰু চবেই এইবোৰ ভিডিঅ' দেখি পেলাই এনেকুৱাকৈ মানে ভয় খাইছে নিজে নিজে। বেছিভাগ বিহাৰৰ মানুহবোৰ এতিয়া মানে পলায়ন কৰি আছে তেওঁলোকৰ নিজৰ ৰাজ্যলৈ। আপোনালোকে যদি নিউজ চাই আছে তেনেহ'লে আপোনালোকে গম পাব কেনেকৈ মানে বিহাৰীবোৰ মানে নিজৰ ৰাজ্যলৈ উভতি গৈ আছে। আৰু তাকে দেখি বৰ্তমান এনেকুৱা হৈছে অসমৰ মানুহবোৰ মানে ভয় খাই পেলাই অসমলৈ মানে যাবলৈ বাধ্য হৈ গৈছে। কাৰণ অসমতো এইবোৰ নিউজবোৰ যে এইবোৰ ভিডিঅ'বোৰ অসমতো ভাইৰেল হৈছে, অসমৰ মানুহেও দেখিছে এইবোৰ ভিডিঅ'। আৰু এইবোৰ ভিডিঅ' দেখি অসমৰ যিবোৰ ঘৰৰ ল'ৰা ছোৱালী তামিলনাডুত আহি আছে বা ইয়াতে কৰ্ম কৰি আছে তেওঁলোকক অসমৰ পৰা ফোন কৰি কৰি বহুতে ঘৰৰ পৰা পইচা দি হ'লেও মানে নিজৰ ঘৰলৈ মাতি আছে। আৰু তাৰ বাবে বহুত মানুহ এতিয়া যাবলৈ ওলাইছে অসমলৈ। আচলতে ভয় কৰিবলগীয়া একো কথা নাই, যিসকলে যাবলৈ মন কৰিছে বাৰু যাওক। কিন্তু মই মোৰ ফালৰ পৰা কৈছোঁ যাবলৈ কোনো দৰকাৰ নাই। বৰ্তমান ইয়াত এনেধৰণৰ কোনো মানে মাৰা কটা এইবোৰ ঘটনা আমাৰ ওচৰে পাজৰেও হোৱা নাই। আৰু যিমানবোৰ ভিডিঅ' ভাইৰেল হৈ আছে বা যিমানবোৰ মানুহ ঘৰলৈ গৈ আছে, আজিলৈকে কোনেও ক'ব নোৱাৰে যে তেখেতসকলৰ সৈতে মাৰপিট হৈছে বা কাৰোবাক কাটি পেলাইছে, নিজ চকুৰে কোনো নাই দেখা। এইবোৰ হ'ল ভিডিঅ'ৰ জৰিয়তে নিজে নিজে ভয় খাই পেলাই গোটেই মানুহবোৰ উভতি গৈ আছে বৰ্তমানে। আৰু মাজতে কোনোবা মানে হিন্দী নিউজত এনেকুৱা মানে নিউজ পেপাৰত দিছে যে 20 তাৰিখৰ ভিতৰত গোটেই হিন্দী ভাষী মানে যিমানবোৰ তামিলনাডুত বাহিৰৰ পৰা মানুহ আহি থাকে, সচৰাচৰ হিন্দী আমাৰ যিহেতু ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা, তো হিন্দীতেই মানুহবোৰে মানে কথা বতৰা কৰে। কাৰণ আহিয়েতো আপুনি তামিল শিকিব নোৱাৰে। আজি মোৰ ইয়াত 15 বছৰেই হৈ গ'ল। মোৰ ল'ৰাও আজি তামিল মিডিয়াম স্কুলতে পঢ়ি আছে। মোৰ বিয়া পতাও আজি 10 বছৰে হৈ গ'ল আৰু বিয়াৰ পাছৰ পৰাই মই ইয়াতেই আছোঁ। ইমান বিশ্বাসী মানুহ তামিল মানুহবোৰ মই আজিলৈকে ক'তো নাই দেখা।
আজি আমাৰ অসমৰ পৰা যিমানবোৰ মানুহ আহে খুব বেছি 3,000 4,000 টকা লৈ পৰা অসমৰ পৰা বাহিৰলৈ বুলি আহে খালি ট্ৰেইনৰ ভাড়াটো লৈ। ইয়াত আহি দোকানীবোৰে ইমান আপোনাক সুবিধা দিছে, আপুনি আহি এমাহ 1 টকাও নিদিয়াকৈ আপুনি দোকানৰ পৰা যি লাগে তাকে লৈ পেলাই আপুনি খাব পাৰিব। চাউল দালি যি লাগে মুঠতে পানী পৰ্যন্ত আপুনি ৰুমত আনি পেলাই খাব পাৰিব। ইয়াৰ ৰুমৰ মালিকবোৰ এনেকুৱা বিশ্বাস কৰে বাহিৰৰ পৰা আহি থকা মানুহসকলক। যদি আপোনাৰ ৰুমৰ এডভান্স দিবলৈ পইচাও নাই, তথাপি তেওঁলোকে মানে কয় যে আচ্ছা 1 মাহ কাম কৰি পেলাই অহা মাহত পইচাবোৰ দিবি বুলি। তথাপিও মানে বাহিৰৰ পৰা আহি থকা মানুহবোৰ ইমান মানে এনেকুৱা ঘটনা কিছুমান আমি দেখিবলৈ পাওঁ ইয়াতে। 6 মাহ 7 মাহ কাম কৰি পেলাই কেতিয়াবা ৰাতি অকস্মাতে ৰুম চুম গোটেই খালী কৰি পেলাই না দোকানৰ পইচা দিছে না ৰুমৰ ভাড়া দিছে, একো নিদিয়াকৈ এনেকৈ পলাই গুচি যায়। আৰু ইয়াত কাম কৰি যিবোৰ বাহিৰৰ মানুহ আছে সিসকলে কি কয়, বোলে তামিল মানুহবোৰ বেয়া, তামিল মানুহবোৰ খচ্চৰ, এইবোৰ ভাষা মই শুনিবলৈ পাওঁ। মই সিহঁতক কওঁ কোন বেয়া কোন ভাল, তুমি কাম কৰিবলৈ আহিছা, কাম কৰ, ৰুমত যা, খা ব শু, এইখিনি তোমাৰ কাম। আমি ইয়াত আহি ইয়াৰ মানুহকে বেয়া বুলি ক'লে হ'ব জানো কওকচোন? আজিলৈকে মই বহুত শুনি থাকো এনেকুৱা, কাৰোবাৰ মোবাইল কাঢ়ি লৈ গৈছে, কাৰোবাক দুথাপৰ লগাই দিছে। এইফালে অসমৰ পৰা ইয়াত আহি পেলাই তই হিৰগুৰি কৰিবি, কেইমাহ কাম কৰি 10-15 হাজাৰ যেতিয়া টকা হাতত জমা হৈ যায়, মানে খুব হিৰ' লেভেল দেখায় ইয়াতে আহি। কিহৰ দৰকাৰটো আছে? চবেই জানে অসমৰ ঘৰৰ অৱস্থা, যাৰ ঘৰৰ অৱস্থা ভাল সি কি ইয়াতে চখ কৰিবলৈ আহিছে কাম কৰি থাকিবলৈ বাহিৰত? যাৰ ঘৰৰ অৱস্থা বেয়া, যাৰ মানে অসমত কৰি খাবলৈ একো নাই, সেই মানুহবোৰ বাধ্যত পৰি ইয়ালৈ আহিব লগা হৈছে। আৰু ইয়াতে দিন হাজিৰা নিচিনা কাম কৰি পেলাই যি 15-20 হাজাৰ টকা পায়, সেইখিনি টকাৰে ঘৰতো পঠাই নিজেও ড্ৰেছ পাতি লৈ ৰুমৰ ভাড়া চাড়া দি থাকে। থাক, শান্তিত থাক, ইয়াতে আহিছ, কাম কৰিছ, খা ব থাক, ঘূৰ ফুৰ, ঠিক আছে। কিন্তু কিছুমান এনেকুৱা মানুহ আছে মানে তামিলকে পাৰিলে মাৰি দিব, এনেকুৱা মানে। তে এনেকুৱাকৈ বাহিৰত জানো থাকিবলৈ পোৱা যায় কওকচোন? কিছুমান গলি কুকুৰ যে আছে, কুকুৰেও আনটো গলিত গ'লে তাৰ নেজডাল মানে নিচফালে এনেকৈ পেলাই পেলাই যায়। কিয় জানে? সেইটো ভয়ত নহয়, সন্মান দিয়ে। আপুনি যদি এজনক সন্মান দিয়ে তেতিয়াহে আপুনিও সন্মান পাব। আৰু আপুনি যদি এতিয়াও মানে বাহিৰৰ মানুহবোৰক ইয়াত বিশ্বাস মানে কম হৈ গৈছে আজিকালি। দোকানীবোৰে এনেকুৱাকৈ মানে অচিনাকি আগতে আমি যেতিয়া প্ৰথম ইয়াতে তামিলনাডুত আহিছিলো, আমাক 1 টকাও নোহোৱাকৈ দোকানী মাতি পেলাই আহ মোৰ দোকানৰ পৰা বস্তু লৈ যা, অহা মাহত দিবি, এনেকুৱা মানে। আজিকালি নিদিয়ে, সিহঁতেও মানে আৰু চিনিবলৈ বাকী নাই। আজিকালি ৰুমৰ এডভান্স, আমি আগতে এমাহৰ ভাড়া এডভান্স দি থৈছিলো, মানে যদি কিবা কাৰণত পলাই যায় ভাড়াটো দিয়া থাকিল মানে। আজিকালি 2-3 মাহৰ ভাড়া আপুনি এডভান্স দি থৈ দিব লাগিব, তেতিয়াহে আপোনাক ৰুম দিব। এইবোৰ কোনে কৰিছে? আমি কৰিছো নিজে। আমাৰ স্বভাৱৰ দুখত আজি এই অৱস্থা হৈ আছে তামিলনাডু। তে ইয়াত আহিছো, যোনে যোনে কাম কৰিবলৈ ভালকৈ কাম চাম কৰি থাকক বুলি মই অনুৰোধ কৰিছো। আৰু অসমৰ যিমানসকল মানে ডেকা ল'ৰা ইয়াত আহি আছে বা আহিবও খুজিছে, তেওঁলোকক মই এটাই অনুৰোধ, যদি ওচৰ পাজৰৰ কোনোবা ভালকৈ জনা মানুহ আছে তেতিয়াহ'লে ইয়ালৈ আহক আৰু আহি পেলাই আপুনি কাম চাম কৰক। কিছুমান মানুহ এনেকুৱা হয়, কেতিয়াবা আহে মানে অচিনাকি মানুহৰ সৈতে আহি পেলাই, এতিয়া কোন কোম্পানী ভাল, কোন কোম্পানীত ভাল পইচা দি আছে, এইবোৰ কোন কোম্পানীত কাম ভাল, এইবোৰ মানে নাজানে। আহি যেনে তেনে কামত সোমালে আৰু
এতিয়া সকলোৱে সকলো কাম কৰিব নোৱাৰে। সেইবাবে মানে কাম জনাটো দৰকাৰ, বা ওচৰ পাজৰৰ মানুহ একেলগে থাকিলে সেইখিনি ঠাইত আপুনি থাকিও ভাল পাব, কাম কৰিও আপোনাৰ মন বহিব। এতিয়া হঠাৎকে আপুনি এটা মানুহ লৈ আহিলে আৰু তাত ধৰক ওচৰ পাজৰৰ মানুহো নাই, আৰু ইয়াৰ মানুহবোৰে বেছিভাগ হিন্দী ভাষা কমেই জানে। তামিল মানুহ আজিকালিহে অলপ হিন্দী মানে এক আখৰ দুআষাৰ ক'ব পৰা হৈছে। আগতে আমি যেতিয়া প্ৰথমবাৰ আহিছিলোঁ ইয়াতে, আজি 2007-08 ঘটনা, একজন মানুহে হিন্দী ভাষা নাজানে। সেই সময়ত আহি আমি ইয়াতে কাম কৰি আছোঁ, সেই তেতিয়াৰ পৰা আজিলৈকে কোনো মানে কোনোবাই না ধমকি দিছে, নে কোনোবাই মোৰ মোবাইল কাঢ়ি লৈ গৈছে, এনেকুৱা কোনো ঘটনা আজিলৈকে মোৰ নাই হোৱা। আৰু মই ভাল পাওঁ ইয়াৰ মানুহখিনিক, মই বহুত আচলতে অন্তৰৰ পৰা ভাল পাওঁ। এনেকুৱা মানুহ পাবলৈ খুব কমেই আছে। আমি আজি 20-22 হাজাৰ টকা যে এনেকুৱা কোম্পানীত কাম কৰি পাই আছোঁ, মানে বিনা ভেটি দি, কোনো ঘোচ নিদিয়াকৈ। মইতো ভাবোঁ এনেকুৱা কাম যদি অসমত হয়, কমচে কম আমি 50,000 টকা 6 মাহ আগতে দি থৈ দিব লাগিব, মই এনেকুৱা ভাবোঁ। কাৰণ মোৰ অসমত এনেকুৱা হৈছে, বহুত কোম্পানীৰ কামৰ কাৰণে ধৰ এই নিউজ পেপাৰত দিয়ে, আৰু সেইবোৰত যেতিয়া আপুনি সেইবোৰ অফিচত যাব না, আপোনাৰ আগতে পইচা খুজিব 1000 টকা দে, তাৰপিছতহে আপোনাক মানে সেই ঠাইলৈ লৈ যাব। তাতে আকৌ সেই কামটো ভালে নে বেয়াই আপুনি কৰিব পাৰিব নোৱাৰে, সেইবোৰৰ কথা আছে। গতিকে ইমানখিনিয়ে, বেছি আৰু নকওঁ। যদি মোৰ চেনেলত প্ৰথমবাৰ আপুনি মোৰ ভিডিঅ' চাই আছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব যদি ভাল লাগিছে, আৰু আপুনি কমেণ্টটো কৰিব পাৰে। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব নাই কৰা, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আচলতে এনেকুৱা ভিডিঅ' নবনাওঁ, কিন্তু বৰ্তমানে যি হাল্লা উঠি আছে, যেনেকৈ মানুহবোৰ ঘৰলৈ যাবলৈ ধৰিছে, তাকে দেখি মই এই ভিডিঅ'টো বনালোঁ।